আমি পাছ কৰাই দিব পাৰিম তেওঁলোকৰটো মাৰ্কশ্বিটখন খালি পাছ বুলি যাব পৰীক্ষা পতা আৰু নপতাৰ দুইটাই পোষকতা কৰা নাই খালি মই চাব খুজিছো যে সাপোজ আজি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত এটা লৰাই এন্ট্ৰেন্স দিবৰ কাৰণে 50% লাগে এটা মই লৰাখিনিক পাছ কৰাই দিলো এটা এওঁলোকে মেডিকেল ইঞ্জিনিয়াৰিং দিব পাৰিব নে নাই কথাটো পৰীক্ষা পাতা আৰু নাপাতাটো ধৰি থকা নাই আপোনালোকে মই নাপাতো বুলি কোৱাৰ পিছত তেওঁলোকৰটো মাৰ্কশ্বিটখন খালি পাছ বুলি যাব তে লৰাতে মেডিকেলত কেনেকে সিট পাব তাৰ মানে পুৰণা বেটছৰ লৰাখিনিহে মেডিকেলত এন্ট্ৰেন্সত আহিব পাৰিব এই বছৰ তেওঁলোকে মেডিকেল এন্ট্ৰেন্স দিব নোৱাৰিব ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিব নোৱাৰিব দিল্লী ইউনিভাৰ্চিটিত কি নম্বৰ লৈ পঢ়িব সেইকাৰণে ব্যৱহাৰিক কথাটো চিন্তা কৰিব লাগিব CBSE এই ক্ষেত্ৰত কি নিৰ্দেশ দিয়ে যে বোলে নহয় এবাৰ এন্ট্ৰেন্সৰ কোনো কাট অফ মাৰ্ক নাথাকিব তেনেকুৱা যদি অৰ্ডাৰ আহে আমি পৰীক্ষা নাপাতাকৈ পাৰিম বোলে এইবাৰ কোনো এডমিশনৰ কাৰণে কলেজ বিলাকত সৰু সৰু পৰীক্ষা হ'ব মাৰ্কস নালাগে এন্ট্ৰেন্স এক্সাম হ'ব আমি পাছ কৰাই দিব পাৰিম সেইকাৰণে এই বিষয়টো আমি অপেক্ষা কৰিছো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকক নহলে ইনডাইৰেক্টলি ইয়াৰ লছ টাইপ হৈ নাযাব জানো কাৰণ মেডিকেল ইঞ্জিনিয়াৰিং পৰীক্ষা হ'ব পুৰণা ল'ৰা ছোৱালী বিলাকৰ সাৰ্টিফিকেট আছে 50%ৰ নতুন ল'ৰা বিলাকৰ হাতত কি থাকিব সেইকাৰণে দুই এজন ল'ৰা ছোৱালী আছে যে পৰীক্ষাটো নোহোৱাটো মন্ত্ৰীয়ে জলদি ডিক্লেয়াৰ কৰি দিয়ক তাৰ পিছত আমি এটো বুজি পোৱা নাই যে মেডিকেল ইঞ্জিনিয়াৰিঙত পঢ়িব নোৱাৰা কাৰণে কিমান ল'ৰাই আত্মহত্যা কৰিব এই কথাটো আমি বুজি পোৱা নাই যাৰ সপোনে আছে যে মই মেডিকেল ইঞ্জিনিয়াৰিং পঢ়িম সেই পাৰ্টটো আমি চাব লাগিব গতিকে আমি পিতৃ মাতৃৰ দৰে গাৰ্জেনৰ দৰে সিদ্ধান্ত ল'ব লাগিব